তো গাইজ আজি মই ব্লগটো আৰম্ভ কৰিলোঁ 1:30 বজাত মানে এতিয়া আৰম্ভ কৰিলোঁ মানে এতিয়া মানে মোৰ কালি ৰাতি চিলিণ্ডাৰ শেষ হৈছে তো এতিয়া চিলিণ্ডাৰ নাই আনিব যাম এজন বিশিষ্ট ব্যক্তিৰ সৈতে তো ব্যক্তিজন আহি আছে আপোনালোকক দেখাম ৰ'ব ব্যক্তিজন তো আপোনালোকে ব্লগটোৰ সৈতে জড়িত হৈ থাকক আপোনালোকক বিশিষ্ট ব্যক্তিজনক দেখুৱাৰ আগত মই এটা বেলেগ বস্তু দেখাম এইফালে ৰীল লগাই দিলে মানে বহুত অৱশেষত বুলিয়ে ক'ব লাগিব তো গ্ৰিলটো লগালে মানে প্ৰটেক্ট হৈ থকা যায় ন কাৰণ এই গৰমতো দৰ্জা মাৰি সোমাই থাকিব নোৱাৰি তো সেইটো কাৰণে গ্ৰিলটো লাগে আমাৰ বিশিষ্ট দাদা হাই তাৰে লগত পুৰিল গাইছ পুৰিল এখনিত বেছি পুৰা এখনিত বৰ আলে বিলে গাইছ গৰমৰ দিনত কিয়া বন গে ক'ত চিলিণ্ডাৰ আনবা যাই আছো গাইছ অভিজ্ঞতা মানে বহুত অভিজ্ঞতা গাইছ বাকী আমাৰ সেই এজনে বিশিষ্ট দাদা আমাৰ হেল্পফুল few minutes later ইটাৰ ভাতা গাইছ আহি পালো গাইছ আপোনালোকক যদি ইটা লাগে নাম্বাৰ 1 ৰঙা ইটা ইয়াত পাব গন্তব্যস্থান পালোঁ হাউচ পাই সোমানোৰ ঘৰ গাইছ গন্তব্যস্থানত পালোঁ তো এতিয়া বলক আমি গাইছ সিফালে গাইছ এই গৰমত কেলো ৰ'ব চেণ্ডেল সেয়া গাইছ লৈ যাই আছে মোৰতো এনে লাগিছে ফ্ৰীতে দিয়ে নেকি কাৰণ গাইছ কিবা বোলে ভাৰত নচলে ইণ্ডিয়াহে চলে বৰ সংকটৰ পৰিৱেশ কিবা দেখোন মালিকে দেখোন কিবা ভাৰত চাৰতক বহিষ্কাৰ কৰি দিছে কিবা এটা কাম কৰিব আহি কিবা বোলে গাইছ ভাৰত কাৰণে এইটো নাৰকিলাক লগালগ বহিষ্কাৰ কৰি দিছে এতিয়া ভাৰতৰ জাগাত যাই আছো আপোনালোকে কথা কওক সেইটো কথা কওকচোন মানে কিবা বোলে ভাৰতৰ বোলে স্থান নাই ইণ্ডিয়ানৰ বোলে বৰপেটাত বোলে কিবা ইণ্ডিয়ানৰ স্থান আৰু মোক সেই অনাৰে কৈছে মানে এই ইণ্ডিয়াৰ অনাৰে কৈছে যে সেই তুমি সেই ভাৰত আনবা লাগছিল আৰে নহয় ইণ্ডিয়ান আনবা লাগছিল ইণ্ডিয়ান আনাৰ মই এই চিলিণ্ডাৰৰ মাথা মাৰি থাকি মই গোটেই মূল্যৱান দেহাটো ঘৰৰ পৰা এখন ঘৰ এৰি আহিছোঁ তাতে মই এইটোৰ মাথা মাৰি থাকিম মই নাপলিও নাই আৰু সেনেকৈ সেই কৰিম আৰু খৰি চৰি থুপৰে ভাত চাত বনাই খাম কাৰণ আই এম এ ইণ্ডিপেণ্ডেণ্ট ওমেনে কৈছে ষ্টুডেণ্ট লাইফ ইজ বেষ্ট লাইফ আমি জানো কিমান সংকট তাৰোপৰি এই দাদাজনক চাওঁ ইয়াৰ সমান সুখী দাদা আছে এয়া আমি আহি মন্দিয়া পালোঁ এয়া মন্দিয়াৰ প্ৰশান্ত মহাসাগৰ গাইছ প্ৰশান্ত মহাসাগৰ পাৰে ভাৰত চিলিণ্ডাৰ আনিবলৈ আমি আজি আমি চিলিণ্ডাৰ আনিমেই মন্দিয়া কি বুন্দিয়া হ'লেও আনিম আৰু আমাৰ দাদা ইফালে ফুল কনফিডেঞ্চ আমাতকৈ দাদাৰ বেছি চিন্তা দাদাই কৈছে আজি মন্দিয়া কি গোটেই হ'লে আজি মানে চিলিণ্ডাৰ আনিমেই তো গাইছ গৈ আছোঁ আমি চিলিণ্ডাৰ ৰাণী মুখাৰ্জী দাদা আজি আনিমে নেকি চিলিণ্ডাৰ পাই গ'লোঁ মানে গৈ আছোঁ চিলিণ্ডাৰৰ ৰাস্তাত এয়া আগতে গাইছ চিলিণ্ডাৰটো কবে ঘূৰি আছে গাইছ বগেনভেলিয়া পাই গেলোঁ গাইছ ভাৰত ভাৰত আছে এইটো গাইছ ফাইনেলি ভাৰতত দি ভাৰত পাপাও ফুৰি গৈছে গাইছ থেংক ইউ দাদা থেংক ইউ তো দাদাই নহ'লে যে আজি কি হ'ল দাদাৰ ফুল কনফিডেঞ্চৰ কাৰণে আজি মই চিলিণ্ডাৰটো পালোঁ নহ'লে লগনে পাব লাগিব কালি মানে পাৰ কথা আছে ভাগ্য ভাল পালোঁ 1000 ভাৰতৰ বৰ দাম গাইছ সেইকাৰণে আৰু মই এখেনত আঞ্জা নবনাওঁ গাইছ মই ধৰিম নাই তই নৰবি দে মই পাৰিম
এনেকুৱা যদি মানুহ জীৱনত থাকে আৰু কি লাগে হে গাইছ দৰ্জা খোলো গাইছ এয়া বৰ অমায়িক মানুহ এখেতসকল ফাইনেলি ভাৰতক আনি মোৰ ৰুমত প্ৰৱেশ কৰোৱালোঁ তো গাইছ চিলিণ্ডাৰটো আনিলোঁ এতিয়া ভাত বনাই আছোঁ ৰেচিপি দিম খাই যাব এয়া বেঙেনা আলু ভাত হ'ল এয়া আপোনালোকে চাব পাৰে বেঙেনা আলু ভাজি ভাত সেয়াই আৰু কৈছোৱে নহয় এখনতকৈ দুখন আঞ্জা নবনাওঁ তো এতিয়া মই ভাতটো খাম তেনেকুৱা হৈছে আৰু এতিয়া মই খাওঁ আপোনালোকে চাব আৰু মোৰ মুখ লাগবা বয়া দিনটাও চলি আছে আজিলৈ ইমানেই গাইছ যদি ভিডিঅ'টো ভাল লাগে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বৰষা দা আপোনাক বহুত বহুত ধন্যবাদ আপুনি মোৰ কাৰণে এই ৰ'দত ইমানখিনি কষ্ট কৰিছে মই নথৈ আনন্দিত আপোনাৰ মংগল হ'ব থেংক ইউ এণ্ড থেংক ইউ আজিলৈ ইমানেই